এখন গামোচাৰে ঘৰ কেনেকৈ সজাব পাৰি? আপুনিও সজাব বিচাৰেনে মোৰ দৰে এনেকৈ আপোনাৰ ঘৰটো? আপোনাৰ বিচনাত থ'ব পাৰে, আপোনাৰ ড্ৰয়িং ৰুমৰ সোফাত থ'ব পাৰে এই গামোচাৰে চিলোৱা কুশ্বনটো মই অনলাইনত অৰ্ডাৰ কৰিছিলোঁ আৰু কভাৰটো হৈছে গামোচাৰ। আমাক কিবা অনুষ্ঠানত মিটিং হ'লে প্ৰায়বিলাক দেখা যায় কিনা গামোচা দিয়া হয়, ঘৰত বোৱা গামোচা নিদিয়ে। এই কিনা গামোচা আলহী আহিলে গিফ্ট কৰিবলৈও আমাৰ বেয়া লাগে। সেইটো কাৰণেই মোৰ মানুহজনে মিটিঙত পোৱা এই গামোচাবোৰ মই এনেকৈ ঘৰ সজাইছোঁ। খুবেই ধুনীয়া লাগে। গামোচাৰে ব্লাউজ চিলাই, গামোচাৰে চাৰ্ট চিলাই ময়ো এনেকৈ চেষ্টা কৰিছোঁ মোৰ ঘৰটো সজাবলৈ। যদি আপোনালোকেও বিচাৰে এনেকৈ চিলাব। এয়া চাওক, প্ৰথমে মই এখন গামোচা লৈছোঁ। গামোচাখনৰ মোৰ দুয়োফালে ফুল আছে। গামোচাখন দুটা ভাঁজ কৰি লৈছোঁ। ভাঁজ কৰি লোৱাৰ পিছত মই অনলাইন অৰ্ডাৰ কৰা কুশ্বনকেইটা তাৰে এটা লৈ মই ওপৰত পাৰি লৈছোঁ আৰু কুশ্বনটোৰ পৰা অকণমান বেছি ৰাখিছোঁ মই চিলাই কৰিবৰ কাৰণে। তাৰপিছতে মই এতিয়া কেঁচিৰ সহায়ত কাটি ল'ম। ধুনীয়াকৈ চাই থাকক মই কেনেকৈ কাটি চিলাই আছোঁ। আপোনালোকক বহুত ধন্যবাদ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। তেতিয়া এনেকুৱা ভিডিঅ'বোৰ আপোনালোকক দি যাবলৈ ভাল লাগিব। তো মই আপোনালোকক এইটো অনুৰোধ কৰিছোঁ, যদি মোৰ ভিডিঅ' চাই আপোনালোকৰ অকণমান হ'লেও সহায় হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। মই এতিয়া গামোচাখন এনেকৈ ধুনীয়াকৈ কুশ্বনৰ ওপৰত পাৰি গামোচাখন সমানকৈ মই কাটি লৈছোঁ। ইয়াত কোনো ফিটা ব্যৱহাৰ কৰিব নালাগে যদি আপোনাৰ ওচৰত এটা কুশ্বন আছে। আৰু এটা কথা, প্ৰত্যেকটো কুশ্বনৰ চাইজ একে নহয়, বেলেগ থাকে। মোৰ এইটো চাইজো বেলেগ। কিমান অৰ্ডাৰ কৰিছিলোঁ মই এতিয়া পাহৰিছোঁ। আৰু কুশ্বনটো পাৰি চাৰিওফালে কাটি লৈছোঁ। ধুনে মাজে এণ্ট্ৰি মাৰি আছে আৰু একো নাই, তাই এনেকৈ মোৰ লগত থাকে। মই যি কৰোঁ তাইও মোৰ লগত কৰি থাকে। চব্জি কাটিলেও চব্জি কাটে, ঘৰ মোহাৰিলেও তাইকো ঘৰ মোহাৰিব লাগে। তো আপোনালোকে চাই যাওক। এতিয়া গামোচাখনৰ দুটা পাৰ্ট হৈ গ'ল। দুটা পাৰ্ট গামোচাখনে মই বেক চাইড আৰু ফ্ৰণ্ট চাইড নকৰোঁ। বেক চাইডটো মই বেলেগ কাপোৰ দিম বুলি ভাবিছোঁ। এয়া মোৰ মিটাৰ কাপোৰ আছিল আনি থোৱা। মিটাৰ কাপোৰখন তলত পাৰি তাৰ ওপৰত কাটি লোৱা গামোচাখন পাৰি লৈ মই এনেকৈ সমানকৈ দুটা ভাঁজ কৰি পেলাই কাটি লৈছোঁ। কাৰণ গামোচাখনৰ যে মই কাটি লৈছিলোঁ কুশ্বন কভাৰৰ কাৰণে, ফ্ৰণ্ট চাইডটো গামোচা হ'ব আৰু বেক চাইডটো মিটাৰ কাপোৰটো হ'ব। এতিয়া আমি মেচিনলৈ যাওঁ ব'লক। মেচিনত মই প্ৰথমে গামোচাখন পাৰি লৈছোঁ তলত। গামোচাখন ওলোটাকৈ পাৰিছোঁ। ফুলটো ওপৰ ফালে লৈছোঁ আৰু তাৰ ওপৰত মই লৈছোঁ কাটি লোৱা মিটাৰ কাপোৰটো, যাতে ফুলটো ভিতৰ ফালে থাকে আৰু বাহিৰৰ ভাগ মই এনেকৈ তিনিফালে চিলাই লৈছোঁ। তলৰ ফাল আৰু দুই চাইড চিলাই লৈছোঁ। সন্মুখৰ ফালে মই এয়া দেখিছে, সন্মুখৰ ফালে মই যিহেতু কুশ্বনটো ভৰাব লাগিব সেইটো কাৰণে মই এইটো এনেকৈ ৰাখিছোঁ। আৰু এতিয়া এই সন্মুখৰ ফাল মই দুটা ভাঁজ কৰি পেলাই মতুকাই চিলাম। চিলোৱাৰ পিছত কি কৰি আছোঁ আপোনালোকে চাই থাকক। মই ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ মাজে যিহেতু একেই হয়। প্ৰথম পদ্ধতিটো মই আপোনালোকক দেখুৱাই দিছোঁ। যদি আপোনালোকে চিলাব বিচাৰে চিলাব। মোক ইউটিউবত ভিডিঅ' চাই কমেণ্ট কৰিব, নতুবা ফেচবুকত মেছেজ কৰিব, নতুবা মোৰ ইনষ্টাগ্ৰামৰ লিংক আৰু ফেচবুকৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু এয়াতো মই এতিয়া স্ক্ৰীনশ্বট দি দিছোঁ। আপোনালোকে মোক ফটো দিব যদি আপোনালোকে চিলাইছে। এতিয়া আমি এনেকৈ
আৰু কুশ্বনটো ভৰাবৰ কাৰণে সন্মুখৰ ভাগটো আমি এনেকৈ চিলাই ল'লোঁ। আৰু এতিয়া এই যে দেখিছে মই আমাৰ প্ৰায় কভাৰটো হৈয়ে গৈছে, আৰু কভাৰটো পুনৰ দুটা ভাঁজ কৰি লৈছোঁ। চিলাই লোৱা ভাগেই মই দুটা ভাঁজ কৰি লৈছোঁ। এতিয়া মই ইয়াত কলমেৰে অকণমান জোখ দিম, কিয় জানেনে? আপোনালোকে যদি লেপৰ কভাৰটো লগাই পাইছে তেতিয়াহ'লে জানিছে যে লেপখন ভৰাবৰ কাৰণে কভাৰটোত ডাঙৰকৈ ঠাই নাথাকে, অকণমান এটা সুৰুঙা থাকে, সেইফালে দি আমি লেপখন ভৰাব লাগিব। ঠিক তেনেকৈ ময়ো এই কুশ্বনটোত দুয়োফালে সন্মুখৰ ভাগৰ যোনফালে আমি কুশ্বনটো ভৰাম সেইফালৰ পৰা দুয়োফালে আমি অকণমান চিলাই দিম। মাজত আমি এটা অংশ থ'ম আমি কুশ্বনটো ভৰাবৰ কাৰণে। তো এনেকৈ অকণমান সমান কৰি কলমেৰে জোখ দি ল'ব আৰু দুয়োফালে চিলাই ল'ব। তাৰপিছত মই আপোনালোকক কুশ্বনটো ভৰাই দেখাই আছোঁ, চাবচোন কেনেকুৱা হৈছে। মই পুনৰ কৈছোঁ, যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এই চেনেলৰ যোগেদি আপোনালোকৰ সহায় হোৱাকৈ ভিডিঅ'বিলাক দি যাবলৈ চেষ্টা কৰিম আৰু মোৰ ফেমিলিৰ এণ্টাৰটেইনমেণ্ট ভ্লগ হিচাপে মই দিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'বিলাক দিবলৈ মন নোযোৱা হৈছে, কাৰণ আপোনালোকে চাই কমেণ্ট নকৰে, ছাবস্ক্ৰাইব নকৰে। আৰু এটা সমস্যা হৈছে, মই ভিডিঅ'বিলাক ৰেগুলাৰ দি থাকিব পৰা নাই কাৰণে মোৰ ৱাটচ টাইম আৰু ভিউজটো কমি গৈছে। সেইটোৰ কাৰণে অকণমান মনটো বেয়া লাগি ভিডিঅ' দিয়া নাছিলোঁ, কি হ'ব কি নহ'বকৈ। যদি আপোনালোকে পুনৰ মোৰ ভিডিঅ' চাই ৱাটচ টাইম বাঢ়িব আৰু ভিউজ বাঢ়িব, 1000 ছাবস্ক্ৰাইবাৰ হ'ব, তেতিয়া মোৰ মনটো ভাল লাগিব। আপোনালোকক মই ক'ব বিচাৰিম যে আপোনালোকৰ সহায় হোৱাকৈ মই ভিডিঅ'বিলাক দিব পাৰিছোঁ। সঁচাকৈ আপোনালোকেও এনেকৈ চিলাব পাৰিব। আৰু মোক ইউটিউবত কমেণ্ট আৰু ইনষ্টাগ্ৰামত মেছেজ কৰি আছিলে এনেকুৱাবিলাক ভিডিঅ' দিবলৈ, সেইবাবে মই আপোনালোকৰ সহায় হোৱাকৈ দিছোঁ। এতিয়া মোৰ এইটো চিলাই হৈ গ'ল। এই যে সন্মুখৰ ফালে দেখিছে, ইয়াত আপোনালোকে ফিটা বান্ধিব পাৰে, নতুবা হুপ লগাব পাৰে, ব্লাউজত লগোৱা হুপ, নহ'লে বুটাম লগাব পাৰে। এনেকুৱাকৈ আপোনালোকে লগাই ল'ব। মই ইয়াত এতিয়া হুপ আনি থোৱা নাই, আনি পেলাই লগাম। এতিয়া মই আপোনালোকক এনেকৈ দেখুৱাই দিছোঁ। এয়া আপোনালোকে বিচনাত ৰাখিব পাৰে, খুব ধুনীয়া লাগে। মই এতিয়া বিচনাতে ৰাখিছোঁ আৰু মোৰ চোফাটো ৰাখিছোঁ। আপোনালোকে চাব আৰু চাই কেনে পালে জনাব। যদি আপোনালোকে চিলাম বুলি ভাবিছে তেতিয়াহ'লে কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰিব। থেংক ইউ।